আৰু এইটো হ'ল আৰু এয়া সৰু সৰু মানে মুখ মানে ঘৰৰ পৰা দূৰত আছোঁ কাটি দিম মানে দুখ লাগিছে ভয় খাই গ'ল সিহঁতে আৰু লাগি গ'লে আৰু এইটোৱে ভাল লাগিছে। হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি তাৰিখ হ'ল 18 অক্টোবৰ অৰ্থাৎ আজি কাতি বিহু আৰু আপোনালোক সকলোকে মোৰ ফালৰ পৰা কাতি বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ। হোষ্টেলত আমি কাতি বিহু পালন কৰিলোঁ সেই বিষয়ে মই সম্পূৰ্ণ ভিডিঅ'টো বনাবলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাওক আৰু চাওক আমাৰ BV ইঞ্জিনিয়াৰিং কলেজত কেনেকৈ কাতি বিহু পালন কৰা হয়। অনুষ্টুপীয়াকৈ পালন কৰিম বুলি ভাবিছোঁ কিছু, কিন্তু ফিৰ চাওঁ কি হয় ভিডিঅ'টোত। তো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাওক আৰু যদি ভিডিঅ'টো ভাল পালে তেন্তে কি কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আপুনি দুয়োজনে ছাবস্ক্ৰাইব কৰিব। ডিচিশ্যনটো আমি যোৱাকালি ৰাতি পটককৈ মানে খপককৈ লোৱা নিচিনা হ'ল, ইনষ্টেণ্ট ডিচিশ্যন। আৰু তাৰপিছত আমাৰ কণ্ট্ৰিবিউশ্যন লোৱা প্ৰক্ৰিয়াটো ষ্টাৰ্ট হ'ল। কণ্ট্ৰিবিউশ্যন আমি পাৰ পাৰ্চন 30 টকা কণ্ট্ৰিবিউশ্যন লৈছিলোঁ আৰু কালি ৰাতিয়েই প্ৰায় গোটেই মানে বইজ হোষ্টেলত প্ৰায় 85% to 90%ৰ পৰা কণ্ট্ৰিবিউশ্যন লোৱা হৈ গৈছিল। কণ্ট্ৰিবিউশ্যন হোৱাৰ পিছত আজি ৰাতিপুৱা মই যেতিয়া এই ভিডিঅ'টো শ্বুট কৰি আছোঁ তাৰ আগে আমাৰ যিটো ইনভিটেশ্যন মানে বেনাৰ, ইনভিটেশ্যন কাৰ্ড সেইখন বনোৱা হ'ল লেপটপত। আৰু তাৰ পৰা আমাৰ যিটো বজাৰ, বিহুৰ কাৰণে যি বজাৰ, সেই বজাৰ কৰিবলৈ গ'লোঁ। তুমিহে দিছিলা কেনেকৈ বাজিলে গানটো? এইটো क्वालिटी অলপমান ভাল না আছে खाना मॉडल में ना एक दो ऐसा ही रहेगा। ये भी दुकान में भी ऐसा रहेगा। জ্ঞানদীপ এতিয়ালৈ কি ল'লা? আমি কাতি বিহু বজাৰ কৰি আছোঁ। বুট লোৱা হৈ গ'ল, তোমাৰ মগু লোৱা হৈ গ'ল, নাৰিকল ধুনা চব লোৱা হৈ গ'ল। বাকী আমি চাই আছোঁ আৰু কি ল'ব পাৰোঁ। আৰু ইয়াতে মানুহবিলাকে বস্তুবিলাক বুজি পায় নে নাপায়, মানে নাই বহুত প্ৰব্লেম হৈছে। তোমাৰ বুটৰ কথা বুজাব দিগদাৰ হৈছে, মগু দুটা ডিফাৰেঞ্চ বুজি নাপায়, ফলা মগু আৰু গোটা মগু এইবোৰ বুজাবৰ কাৰণে বহুত দিগদাৰ হৈ গৈছে। এতিয়া আমি ফলা মগু এতিয়ালৈ পাইছোঁ নে নাইবা? নাই, 3খন দোকানত সোমালোঁ, বৰ্তমানলৈকে পোৱা নাই। চাওঁ বাকী কি হয়। আৰু এইবোৰ বজাৰৰ লিষ্ট, অৰ্থাৎ যোৱাকালি আমি কি লাগিব কি নালাগে এই সকলোবোৰ ইয়াতে লিখি থৈ দিছিলোঁ। আৰু তেনেকৈ আজি সেইমতে বজাৰ কৰা হ'ল। ধৰক বুটমাহ, মগুমাহ, তাৰপৰা নাৰিকল, ফল মূল ইত্যাদি কৰি যিবোৰ আমাৰ লাগতিয়াল, বিহুৰ কাৰণে লাগতিয়াল যিখন শৰাই বা প্ৰসাদ আগবঢ়াম, সেইকাৰণে সেনেকুৱাকৈ যিমান আছে সেই বজাৰবোৰ সেইমতে কৰি অনা হ'ল। এয়া আমাৰ বুট ভিজোৱা হৈ গৈছে। বহুত ভিডিঅ' পানী যাম ইয়ে মই আনি থাকিম, তই ঢালি এয়া পানী ঢালিম আমি। পানী এইটো পকা উঠি ক'বা হ'ব দে, নিজে দাম খাই যাব, তই ঢালি দে। পানীটো দি দে ন। ওম নমঃ শিৱায়। এই সৰু হ'ব নেকি? আৰু লাগিব পানী। আৰু এইটোত কি আছে? কাবুলী বুট। এয়া কাবুলী বুট, এয়া নৰ্মেল বুট। দিছ ইজ কাবুলী। আৰু এইটো হ'ল আৰু এয়া সৰু সৰু মানে মুখ মগুমাহ। এই বস্তুটো ইয়াত যাব।
মাটি ফিল আপ কৰি দিম হৈ যায় একদম এক চেক ये भी लेंगे কাতি বিহুৰ কাৰণে চাফাই হাই গাইজ আমি কেইটাই হোষ্টেলত থাকোঁ আৰু বাকী কোনো নাথাকে গাইজ লক্ষী পুলুৱে ৰোৱা হৈ গ'ল অলৰেডি এইটো ভেটিটো এইটো আৰু সৌফালে কলৰ পুলি ৰোৱা হেৰি হৈ আছে এতিয়াও কিছু বজাৰ বাকী আছে যেতিয়া মই ভিডিঅ'টো শুৰু কৰি আছোঁ যেহেতু আজি সন্ধিয়ালৈ হ'ব গতিকে এতিয়াও কিছু বজাৰ বাকী আছে সেই বজাৰখিনি কৰিবলৈ আমি যাম আৰু আপোনালোকে ভিডিঅ'টো দেখিব হয় খাই গ'ল সিহঁতে আমি ত্ৰিপাল মেনেজ দিবলৈ গৈ আছোঁ বহিবলৈ গধূলিকৈ বিহুৰ তুলসী তলত চাকি আনিছোঁ ধূনা চাকি এইটো চাইডত নাছিল নেকি ইফালেহে আছিল হ'ব দেখোন বিপাশা পেজি না ত্ৰিপাল ভাড়া কিত এই মই জানো আহাচোন না তলতে মানে পানী বটল আপেল দিওঁ চাকিখন কলগছত লগাই দিমগৈ বাকী নলগাই সন্ধিয়া আপোনালোক সকলোকে কাতি বিহুৰ বহুত শুভেচ্ছা জনালোঁ আমাৰ BBC বয়জ হোষ্টেলৰ তৰফৰ পৰা আৰু এয়া দুডাল কলগছ পোতাৰ চেষ্টা কৰা হৈছে কেইগছমান চাকি দিয়া হৈছে ইয়াতে আৰু ইফালে এনেকৈ গৈ আমাৰ সৌৱা তাত হোষ্টেলৰ প্ৰাংগণত অনুষ্টুপীয়াকৈ কাতি বিহু আয়োজন কৰা হৈছে ইয়াতে বৰ্তমান লাগি আছে মানুহ মানে ষ্টুডেণ্টছ আৰু মই বৰ্তমান চেনেলটো খুলি কিনে এইফালে আহিছোঁ ভিডিঅ' কিছু কৰিবৰ কাৰণে তাত নাৰিকল কাটি থকা হৈছে মানুহ কাতি বিহু উপলক্ষে অসমবাসীক কি ক'ব কাতি বিহু অসমৰ জাতীয় উৎসৱ হয় আৰু এই কাতি বিহু হোষ্টেলত পাইছোঁ বহুতে আনন্দত মানে মই ক'ব পৰা নাই কি হৈছে
জোখুৱা জোখুৱা আই জোখুৱা কেনুৱা কৃষ্ণ গাই নিশিয়াওঁতে জামুৰি দিলে খং উঠি আছে মোৰ হে দধিছো কৰি খালাও কলিয়া দধিছো কৰি খালা জানি কৃপা কৰাহি কেশ দান্তে তৃণ তুলিলা জীমতে সেৱা তৰ দিয়া মোক সেহিও পাদেশ তুমি ভক্ত কল্পতৰু বাহিৰে ভিতৰে গুৰু ফাইনেলি কিবা এটা কোৱা বিহুৰ বিষয়ে বঢ়িয়া লাগিলে আজি প্ৰথম ঘৰৰ পৰা দূৰত আছো আজি প্ৰথম চবকে তোলগে যা কোৱা লাকিয়ে কিবা এটা ক'ব বিচাৰিছে আজি প্ৰথম মানে ঘৰৰ পৰা দূৰত আছো কাতি বিহু মানে দুখ লাগিছে তেনেহ'লে ইয়াত আহি লগৰখিনিৰ লগত ভাল লাগিছে আৰু বিবেক কিবা এটা কি আৰু লাগি গ'লে আৰু এইটোৱে ভাল লাগিছে ফুকন ফাইনেলি গোটেইখিনি আয়োজন সম্পূৰ্ণ হৈছেগৈ বৰ্তমান আমি তুলসী তলত এয়া মানস আমাৰ মেইন ভকত বিহুটো আমাৰ বাপতি হ'ল আগত দুখন তো দিছোঁ আমি পাতিছোঁ আৰু প্ৰসাদ দিছোঁ আৰু এইফালে এজন নোহোৱা হ'লে আজি এইটো সম্ভৱ নহ'লে এওঁ মেইন এইফালে গামোচা চামোচা লৈ যিজন আছে সেই মানুহজন মেইন এই মানুহজন মই মেইন বুলি ভগৱানে আশীৰ্বাদ দিব তেওঁক